নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম বা আপোনালোকক দেখুৱাম যে আপোনালোকে কি কৰিলে আৰু কেনেকৈ কৰিব লাগিব আৰু কেতিয়া কৰিবলৈ কিমান দিন আছে, কি বস্তু আপোনালোকে ভাবি আছে, কি ক'ব অসুবিধা কি ক'ব আপোনালোকে ভাবি আছে কেনেকৈ মই কওঁ আপোনালোকক যে আপোনালোকে KYC কৰিলে নে নাই আৰু যদি কৰা নাই সোনকালে কৰি লওক। যদি নকৰে তেনেহ'লে আপোনালোকে পইচা কেতিয়াও নাপায়। আৰু এটা কথা কওঁ, আপোনালোক KYC কৰিবতো লাগিবই, প্লাছ আপোনালোকৰ যিটো একাউণ্ট আছে সেই একাউণ্টত আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিলে নাই। আধাৰ কাৰ্ড যদি লিংক কৰা নাই আপোনালোকে 31 মাৰ্চৰ আগতে আপোনালোকে যায় আধাৰ কাৰ্ড লিংক কৰি লওক বেংক একাউণ্টত, নহ'লে আপোনালোকৰ যিকোনো আপোনাৰ স্কিমৰ টকা নাপাব। সেয়েহে আপোনালোকক জনাইছোঁ যে আপোনালোকে যায় আপোনালোকৰ যিটো বেংক হয় সেই বেংকত যাওক, যাই আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰি লওক।